কেনেকুৱা লাগিছে? বিহু প্ৰিপেৰেশ্যন চলি আছে, মানুহ কম, দেখা যাওক কি হয়। ভাল হ'ব, ভাল হ'ব। নমস্কাৰ, আমি পিটিৰ পৰা আহিলোঁ। পিটিৰ পৰা আহি ব্ৰেকফাষ্ট কৰি আছোঁ, তাৰপাছত ক্লাছত যাম এতিয়া। স্কোৱাড 4, स्क्वाड 3, आगे स्क्वाड 2, स्क्वाड 1। ক্লাছৰ বাবে যাই আছোঁ আমি এতিয়া। মৰ্ণিং পিটি হোৱাৰ পিছত ব্ৰেকফাষ্ট কৰি এতিয়া ইনডোৰ ক্লাছৰ বাবে যাই আছোঁ। পুৰা ৱাৰ্ণিং দিব থিয় পায়। ডিচিপ্লিন ঠিক নহ'লে বাৰু দিবই বাৰু। লাহে লাহে আহিব, ঠিক হৈছে লাহে লাহে। আমাৰ মাত্ৰ 1 মাহ 10 দিনেই হ'ল, লাহে লাহে চব ঠিক হৈ যাব। চিভিল লাইনৰ পৰা পুলিচ লাইনত অহাটো ইমান সহজ নহয়, গতিকে ঠিক হ'ব আৰু লাহে লাহে। প্ৰিপেৰেশ্যন চলি আছে, মানুহ কম, দেখা যাওক কি হয়। ভাল হ'ব, ভাল হ'ব। বাকীবিলাকে শুই আছে ইয়াত। আমাৰ অসমৰ বিলাক আগত আমি কেনেকৈ বলতে শুই আছিলোঁ। দিয়ে পঢ়ি আছে, ডিছকাশ্যন কৰি আছে। কিবা কৈ দিয়া। কি ক'ম আৰু, আমাৰ ক্লাছত টপাৰ হয়। সেই একো টপা ইয়াত টপাৰ চপাৰ একো নাই, পাছ কৰি যাব লাগে। আমি এক্সিলেণ্ট নপাৰোঁ। সেই কি কথা আছে, কিবা কৈ দিয়া। কেনেকুৱা লাগিছে? ভাল লাগি আছে। ৰাতিপুৱা উঠি ভাল লাগেনে? একেবাৰে ভাল নালাগে, কিন্তু এইটো প্ৰয়োজনীয় বুলি ভাবি উঠোঁ আৰু। কোনটোত বেছি কষ্ট পোৱা, ড্ৰিলত নে ৰাতিপুৱাৰ পিটিত? ৰাতিপুৱা পিটিটো ভাল, উঠাটো কষ্ট আৰু ড্ৰিলত কষ্ট। ড্ৰিলত খুব কষ্ট হয় ন? ড্ৰিলত কিন্তু আমাৰ স্কুলত আহি গ'লে আৰাম পালা অলপ। সিদিনা আহিছিলা আকৌ ৰিটাৰ্ণ বেক হৈ গ'লোঁ। ভাল, তাৰমানে ইম্প্ৰুভ হৈছে। স্কোৱাড 4 মানে ইম্প্ৰুভ হ'ব নালাগে, তাতে থাকিব লাগিব। চলি যাব আৰু চলি যাব যেনে টাইমবিলাক কিন্তু সোনকালে যাই আছে। টাইম সোনকালে মানে গম পোৱা নাই, ৰাতি হৈছে নে দিনে হৈছে। খালি উঠোহে, বিচনাত পৰি যাওঁ আকৌ উঠোঁ, এনেকুৱা টাইপ হৈছে মানে গম পোৱা এই নাই। প্ৰব্লেমটো মেইন প্ৰব্লেমটো ৰাতি বিচনাত পৰাৰ লগে লগে সাৰ পাওঁৱেই, উঠিবৰ হয়, সেইটোৱে প্ৰব্লেম। নাই কথাটো হৈছে গমেই নাপাওঁ যে দিনটো কোনফালৰ পৰা আৰম্ভ হৈছে, কোনফালে শেষ। আৰু উপায় নাই। বাকী ব্যস্তবিলাক থাকি পঢ়া ভালকৈ। ধন্যবাদ। দিয়া, দিও পঢ়া। ইন্দোৰ ক্লাছ से वापस आ रहे हैं हम। हम थक गए हैं, हालत खराब। हमारे साथ बाकी लोग भी थक गए हैं। हे प्रभु, ये हम कहाँ गए? हे प्रभु, একদম ইন্দোৰ ক্লাছৰ পৰা আহি পালোঁ আমি। এতিয়া খানা খাই আছোঁ। দুপৰীয়া আমাৰ নৰ্মেল খানা থাকে, এতিয়া জোল চলে ন, সেইকাৰণে। ইয়াৰ লগত আছে আসিফ, লগন আছে, ভাই দেৱান আছে। আচ্ছা যে খাওঁ। খাও আচ্ছা से मत खाओ। মোৰ এতিয়া ড্ৰিল আছে, ড্ৰিলত যাব ওলাইছোঁ। এয়া উইপন ক্লাছ, ৰেডি ফৰ উইপন ক্লাছ। আমি ড্ৰিলত যাব ওলাইছোঁ। Ready for frog jump also? সুপম, ৰেডি ফৰ ড্ৰিল। Ready for drill? Yes, All the best. thank you. ये दीप उइपन क्लास के लिए रेडी। Hello. ক্লাছ শেষ হ'ল এতিয়া। অ' জীৱন শেষ ন? দিয়া দিয়া যোৱা। আমাৰ আজিৰ দিনটোৰ কাৰ্যসূচী শেষ হ'ল। 7টা বাজিছে এতিয়া। ইয়াৰ লগত আছে বিপ্লৱ, এই পাপচ, বিপ্লৱ, Emerson Sudi. সম্পত্তি এইবিলাক আমাৰ। সম্পত্তি। পিছফালে আছে বেগ, আছে পিছফালে। এয়া পাপচ, এই পাপচ, कैसा लगा आज ड्रिल करके? बढ़िया लगा, बढ़िया। हम सबसे बेस्ट तो हम ही है। এতিয়া আমি মেচত যাই গা পা ধুই আৰু ব্ৰেকফাষ্ট নহয় দেই। নেপাত চব সম্ভৱ। ৰাতিও ব্ৰেকফাষ্ট হ'ব পাৰে। ৰাতিও ব্ৰেকফাষ্ট হৈ যাব। চব বাজি বাতলি হাৰে। ৰাতিৰ খানা
आसिफ विप्लव आइ আছে वो फेरी साया है ना फेरी नहीं है खा लिया कैसा था खाना विप्लव दा নমস্কাৰ ৰাতিৰ খানা খাই আহিলোঁ এতিয়া 8:30 বাজিছে আমাৰ দিনটো আজি বহুত কষ্ট হ'ল ড্ৰিল অলপ দেৰিলৈ হৈছিল 26 জানুৱাৰী আহি আছে সেইকাৰণে ড্ৰিল অলপ বেছি সময় হৈছে নৰ্মেলি 2:30 পৰা 5 বজালৈ হয় কিন্তু আজি 5:30 পাৰ হৈ গৈছে প্ৰায় 3 ঘণ্টা ড্ৰিল মাজত ব্ৰেক দিয়ে 20 মিনিট টি ব্ৰেক থাকে গতিকে আজি অলপ কষ্ট হ'ল সেইকাৰণে এতিয়া শুই দিওঁ আৰু গতিকে আগন্তুক যিবিলাক ভিডিঅ' দি থাকোঁ চাই থাকিব নেবাৰ পৰিৱেশ দেখুৱাম লগতে যিবিলাক আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষা তাৰ বিষয়ে আলোচনা কৰিম কেইদিনমান পিছত আমি আমাৰ ইণ্টাৰভিউৰ বিষয়ে ভিডিঅ' এটা আগবঢ়াম গতিকে চাই থাকিব ভিডিঅ'বিলাক ঠিক আছে জয় হিন্দ জয় অসম ধন্যবাদ